ফটোৱা নিউজ 24/7 আমি দেখাম গণেশ পূজাৰ বিভিন্ন কথা সুধিম গাঁও ৰাস্তাদি গৈ থকা মানুহবিলাকক সুধিব পাৰোঁ কেমেৰা কে লয় নাই ল'ৰা দৌৰি গৈছে নিয়ৰ কেমেৰামেন এইফালে এখন দৃশ্যটো দেখাই দিব এয়া দেখিব পাইছে এয়া মিলনপুৰ নোৱালীৰ গণেশ পূজা আমি দেখাবলৈ সেয়া দেখাইছোঁ নিয়ৰ কেমেৰাৰ সৈতে দেখাবলৈ কৰিছোঁ আজি গণেশ পূজাৰ বিষয়ে আমি কিছু প্ৰশ্ন সুধিম ফটোৱা নিউজ 24/7 আছে ফটোৱা নিউজ 24/7 আজি আমি দেখাম গণেশ পূজা এইখনকে কয় মিলনপুৰ নোৱালী বুলি কয় আজি আমি ভাইটি এইফালে আহা প্ৰশ্ন সুধিম কি কয় আজি এই মানুহজনক আমি কিছু প্ৰশ্ন সুধিম আমি আজি এজন ল'ৰাক দেখিছোঁ এজনৰ প্ৰথম গণেশৰ বাপেকৰ নাম কি জানো মই নহয় মন পৰিছে লমুদৰ মোৰ একে পুৰা দস্তি আহি এই লমুদৰ কথা শুনে গণেশ ভগৱানৰ দেউতাকৰ নাম জানো মই নহয় আপুনি গণেশৰ দেউতাকৰ নাম কি নকয় এই আপুনি সেইটোকো নাজানে যদি যাওক আপুনি একো নাজানে ভাইটি এইফালে আহক ক'ত যোৱা গণেশ পূজালৈ যাওঁ গণেশ পূজা গণেশৰ হাত কেইখন গণেশৰ হাতটো দুখনেই হ'ব কেনেকৈ জানো কেনেকৈ দুখন নহয় কেইখন মানুহৰ ভগৱানৰ কথা কৈছে ভগৱানৰ হাতটো দুখনেই ভগৱানে নিজে গজাই ল'ব পাৰে নেকি গণেশৰ হাত কেইখন দুখন চাৰিখন মই কি জানো মই চালেহে এতিয়া গম পাম যোৱাই নাই কোনটো হাতত কি অস্ত্ৰ লয় এখনত দা লৈ কাটিবলৈ ফুৰডালটো তাতে মেৰিয়াই ল'বলৈ আৰু কি লাগে তাৰমানে আপোনাৰ এতিয়া দুৰ্গতা নিচিনাকৈ তুমি যোৱা আজি আমি আপোনালোকক দেখালোঁ গণেশ পূজাৰ বিষয়ে এতিয়া আমি দেখাম কিছু বেলেগৰ পৰা আৰু কিছু ভাইটি এইবিলাক কি হ'ল তোমাৰ নামটো কি মাস্ক মাৰিলোঁ নহয় চেনিটাইজাৰখন চেনিটাইজাৰ বটলটো মাৰিলোঁ কৰোণা বুলি নাজানো যাক ডিকচন আপুনি গণেশ পূজা ফুট চুট পুৰা ডাঙৰকৈ লগাই লৈছে ল'বই লাগিব গণেশ পূজা ল'বই লাগিব গণেশ পূজাৰ হাত কেইখন কি গণেশ পূজা হাতটো গণেশ গোসাঁনীৰ হাত কেইখন প্ৰথমতে আপুনি কি কৈছিলে আপুনি নাই মোৰ ভুল হৈ গৈছে হাত কেইখন কি গণেশ গোসাঁনী আপুনি নাজানে মই জানো আপোনাক সুধিছোঁ মই জানো মই সুধিম আপোনাক গণেশ গোসাঁনীৰ হাত কেইখন আপোনাৰ কেইখন আছে মোৰ দুখন এই গণেশৰ দুখনেই আছে বুজি পাইছ কেনেকৈ শিকি ল'বি তই জানিলে শিকি ল'বি এতিয়া মই যদি কওঁ শ্ৰীকৃষ্ণ ধন্য কোন আছিল কোন আছে জয়মতী সেইটো শিকি ল'বি সেইটো জয়মতী আহিছ কিয় কয় আহিছ কিয় তোৰ আহি কৰি বুঢ়াই গ'লি আৰু এটা শিকি ল'বি তুমি ভায়ক হা কুম্ভকৰ্ণ জানি ল'বি কুম্ভকৰ্ণ বিভীষণৰ নালাগে বিভীষণৰ ককাই মই আপোনাৰ পৰা জ্ঞান নলওঁ বিভীষণৰ ককাই মই আপোনাৰ পৰা জ্ঞান নলওঁ কাষ্টৰ কথাটো শিকি ল'বি কাষ্টত কৈছে বোলে ধৰ্মহে কৰ্ম ভাতখিনি খাওঁ যদি খা দিনতে হ'ব দিয়ক আপুনি যাওক মই আপোনাৰ পৰা আপুনি এইটো কাম আপোনালোকে চাই আছে ফটোৱা নিউজ 24/7 মই জয়ন্ত শইকীয়া আৰু মোৰ কেমেৰামেন নিয়ৰ শইকীয়া মই আজি বিদায় লৈ